বন্ধুসকল আজিৰ ভিডিঅ'ত আমি কথা পাতিম এনেকুৱা এটা ডাঙৰ সমস্যা লৈ পেলাই এনেকুৱা এটা ডাঙৰ বিষয় লৈ পেলাই যিটো মানে যিকোনো ছোৱালী এজনীক এজন ল'ৰাই পটাবলৈ যাক এটা সমস্যা সকলোতকৈ প্ৰথম ফেচ কৰিবলগীয়া হয় আৰু সেইটো সমস্যা কি জানা দাদা মই এজনী ছোৱালীক ভাল পাওঁ এজনী ছোৱালীক মই বহুত বেছি ভাল পাওঁ আৰু তাই মোক পাত্তাই নিদিয়ে মোৰ ভাল পোৱাবোৰ বুজিয়ে নাপায় এতিয়া সব সকলোৰে মই কমেণ্টবোৰ পঢ়ি থাকোঁ এতিয়া কমেণ্টৰ মাজত মই ৰিপ্লাই দি কেনেকৈ তোমালোকক বুজাওঁ কেনেকৈ ছোৱালীৰ পৰা ভাও ল'ব লাগে কি কৰিব লাগে সকলোবোৰ মানে বুজাব নোৱাৰি মানে ৰিপ্লাই দিবলৈ ঠিক আছে তো আজিৰ ভিডিঅ'ত আমি এইটো লৈ পেলাই আলোচনা কৰিম যেতিয়া কোনো ছোৱালীক পটাবলৈ যোৱা তেতিয়া তাই তোমাক ভাও নিদিয়া পাত্তা নিদিয়ে তো তাইক তুমি এনেকুৱা কি কৰিবা যেনে তাই তোমাৰ পিছে পিছে দৌৰে ঠিক আছে তো আজিৰ ভিডিঅ'ত আমি সেইটো লৈ পেলাই ডিছকাছ কৰিম তাৰ আগত সৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰি এতিয়ালৈকে যদি ভিডিঅ'টো লাইক এটা কৰা নাই সোনকালে এটা লাইক কৰি দিয়া ইয়াৰ তোমাৰ কাৰণে ইমানখিনি পৰিশ্ৰম কৰি তুমি এটা যদি লাইক নকৰা তেতিয়াহ'লে মই কেনেকৈ মটিভেট হ'ম তো যিয়ে নহওক যদিহে কৰিলা তেন্তে বলা ভিডিঅ'লৈ আগবাঢ়ো তো সকলোতকৈ প্ৰথম নম্বৰটো হৈছে তাইৰ মাজত এনেকুৱা কি বস্তু আছে এনেকুৱা কি গুণ আছে এনেকুৱা কি কোৱালিটিজ আছে বা এনেকুৱা কি টেলেণ্ট আছে যি লৈ পেলাই তাই অহংকাৰ দেখুৱাই থাকে তোমাৰ সৈতে এটিটিউড দেখুৱাই থাকে তো সেইটো বস্তু তুমি বিচাৰি উলিয়াব লাগিব এতিয়া যদি তোমাৰ তাত এনেকুৱা লাগে নাই তাৰ ভিতৰত একো বস্তু নাই একো গুণ নাই দেখিবলৈ ইমান ধুনীয়া নহয় তথাপিও তাই অহংকাৰ কৰি থাকে তেতিয়াহ'লে মই তোমাক এষাৰ কথাই ক'ব বিচাৰোঁ তাইক তুমি যিমানখিনি ভাও দি আছা তাইক ইমপ্ৰেছ কৰিবৰ কাৰণে যিবোৰ তুমি কাম কৰি আছা যিবোৰ ফেচিলিটিজ দি আছা সেই সকলোবোৰ বন্ধ কৰি চোৱা তাইৰ ৰিয়েকশ্যন কেনেকুৱা হয় যদি তাই তোমাৰ প্ৰতি অলপ হ'লেও গ'লে তেতিয়াহ'লে ঠিক আছে যদি নগ'লে তেতিয়াহ'লে তাত কিহৰ কাৰণে দালি সিজাব গৈ আছা য'ত তোমাৰ দালি নিসিজে তত যোৱা না মোৰ ভাই য'ত তোমাৰ মান সন্মান আছে য'ত তোমাক কোনোবাই মূল্য দিয়ে কোনোবাই তোমাক বুজি পায় কিহৰ কাৰণে তোমাৰ তাত এনেকুৱা লাগে তাই এজনী ছোৱালী তাই একমাত্ৰ ছোৱালী তাইৰ উপৰি মানে বেলেগ কোনো ছোৱালী নাই তেনেকৈ কিহৰ কাৰণে ভাবি থাকা পৃথিৱীখন বহুত ডাঙৰ হয় ঠিক আছে এতিয়া এইষাৰ কথা মই বুজিব নোৱাৰোঁ কিহৰ কাৰণে মানে বাৰ বাৰ গৈ পেলাই তুমি অপমান হৈ আহা চ' সমাজত বহুত বেছি ছোৱালীৰ মূল্য আছে ভেলু আছে বহুতখিনি ইম্পৰ্টেণ্ট আছে আমি সকলো মিলি পেলাই ৰেচপেক্ট কৰিব লাগিব তাৰমানে এয়া নহয় নিজক সৰু কৰিবা বাৰ বাৰ অপমান কৰি আহিবা সেইটো একেবাৰে বেয়া কথা হয় ঠিক আছে চ' যদিহে তোমাৰ তাত এনেকুৱা লাগে তাই জানি বুজি এনেকুৱা কৰি আছে তোমাক অপমান কৰি আছে তোমাক সৰু কৰি আছে তেতিয়াহ'লে তুমি জানি বুজি সকলোবোৰ কথা বুজি পাই তাৰ পাছত তুমি সৰু নহ'বা ঠিক আছে তুমি এৰি দিয়া আৰু যদি তোমাৰ তাত এনেকুৱা লাগে তাই ৰূপ লৈ পেলাই অহংকাৰ কৰি আছে তেতিয়াহ'লে ইয়াৰ খেলা আৰু বহুত বেছি মজা হ'ব আৰু এনেকুৱা ছোৱালীৰ পৰা ভাও পাবলৈ হ'লে এটেনশ্যন পাবলৈ হ'লে তোমাৰ ভিতৰত এটিটিউড থকাৰো সকলোতকৈ বেছি প্ৰয়োজন হয় তোমাৰ ভিতৰত এনেকুৱা এটিটিউড থাকিব লাগিব ঘণ্টা মোৰ ফৰক নপৰে তুমি দেখিবলৈ কিমান বেছি ধুনীয়া আৰু এনেকুৱা ছোৱালীবোৰক তুমি কেতিয়াও ৰূপৰ প্ৰশংসা নকৰিবা ঠিক আছে তোমাৰ মুখৰ পৰা যেনে কেতিয়াও এষাৰ কথা নোলায় তুমি দেখিবলৈ বহুত ধুনীয়া বহুত হট ঠিক আছে বহুত ছেক্সি এইবিলাক কেতিয়াও তুমি নকবা সঁচাই কৰি কৈছোঁ কেতিয়াও নকবা ইয়াৰ পৰা তুমি আৰু বেছি সৰু হ'বা আৰু বেছি তোমাক অপমান কৰিব আৰু বেছি লাই পাই যাব ঠিক আছে তো ইমান লাই দিবই নাই ইমান মানে মাথাত বহাবই নাই ঠিক আছে ওপৰত আৰু এষাৰ কথা মই ক'ব বিচাৰোঁ তেনেকুৱা ছোৱালীক তুমি নিশ্চয় প্ৰশংসা কৰিবা যিসকল দেখিবলৈ বহুত ধুনীয়া কেতিয়াও ৰূপ লৈ পেলাই অহংকাৰ নেদেখুৱাই কেতিয়াও মানে ঘমৰ নকৰে তেতিয়া তেনেকুৱা ছোৱালীক তুমি কৰিব পাৰা তাত অলপো বেয়া নহয় অলপো কি ক'ম আৰু সেইটো বেয়া কথা নহয় ঠিক আছে তেনেকুৱা ছোৱালীক তুমি কৰিব পাৰা কিন্তু যিসকল ছোৱালী দেখিবলৈ বহুত বেছি ধুনীয়া মানে তেওঁলোকে মানে ৰূপ লৈ পেলাই বহুত বেছি অহংকাৰ দেখুৱাই থাকে তেনেকুৱা ছোৱালীক তুমি ভুলতো নকৰিবা মৰি গ'লেও নকৰিবা ঠিক আছে এইটো এটা ৰিকুৱেষ্ট থাকিল তোমাৰ পৰা এতিয়া ডাইৰেক্ট তুমি তাইক এনেই নকবা তোমাৰ ৰূপ মোৰ আগত মেটাৰ নকৰে তুমি দেখিবলৈ কিমান বেছি ধুনীয়া তেনেকৈ হ'লে তোমাক টাটা আৰু বাই বাই দি বিদায় কৰি দিব তেনেকৈ নহয় যেতিয়া তুমি তাইক ৰূপৰ প্ৰশংসা নকৰিবা ন তেতিয়া তাই এষাৰ কথা ভাল কৰি বুজি পাই যাব ই মানে বেলেগ ল'ৰাতকৈ অলপমান বেলেগ হয় ঠিক আছে তো সেইটোকে আমি তুমি কৰিব লাগিব তো ছোৱালী তোমাক কেতিয়াও ভাও নিদিয়ে ছোৱালীৰ পৰা ভাও উপজাচি ল'ব লাগে কিহৰ কাৰণে চ' ছোৱালীৰ তাত বহুত বেছি অপশ্যনছ আছে তো সেইকাৰণে অলপমান বেছি কৰি ভাও খাই থাকে তো ইমান এটা চিন্তা কৰিব নালাগে তেনেকুৱা ছোৱালীৰ ক্ষেত্ৰত যদি গৈছে তেতিয়াহ'লে যোৱা একো কথা নাই বেয়া কথা নাই কিন্তু সকলো সময়তে ৰেডি থাকিবা এইটো মনত লৈ পেলাই কেতিয়াও নচলিবা সঁচা ভাল পোৱা হৈ গ'ল অমুক হৈ গ'ল তমুক হৈ গ'ল ঠিক আছে তো সকলো সময়তে তুমি ৰেডি থাকিবা তাই যদি এৰি দিয়ে তেতিয়াহ'লে তুমি নিজৰ মনক বুজাই ল'বা ঠিক আছে একো নাই লাইট কেছ ঠিক আছে তো এনেকৈ তুমি বুজাব লাগিব চ' কথাকে এনেকুৱা যেতিয়ালৈকে তুমি তাইৰ ৰূপৰ প্ৰশংসা নকৰিবা ন তেতিয়ালৈকে মানে বেলেগ ল'ৰাতকৈ অলপমান বেলেগ কৰি তোমাক দেখা যায় ঠিক আছে বেলেগতকৈ অলপমান তুমি বেলেগ আৰু তেতিয়ালৈকে তাই চেষ্টা কৰিব তোমাৰ মুখৰ পৰা উলিয়াবৰ কাৰণে তাই দেখিবলৈ বহুত বেছি ধুনীয়া তোমাক সকলো সময়তে কৈ থাকিব তো সেইটো কামেই তুমি নকৰিবা ঠিক আছে তুমি এইটো বস্তু এনেকৈ বুজাব লাগিব তোমাৰ ৰূপ ধুই তুমি পানী খাই থাকা মইতো নাখাওঁৱে নাখাওঁ ঠিক আছে তো তেনেকৈ তুমি বুজাব লাগিব মোৰ ভাই এতিয়া মই কোৱা কথাবোৰ বহুত ল'ৰাই এগ্ৰী নকৰে ঠিক আছে বহুতে এনেকৈ কওঁ ভাই হাজাৰৰ মাজত তাইক এজনী পাইছোঁ কেনেকৈ তাইক অপমান কৰোঁ ভাই নিজে অপমান হৈ আছা নহয় সেইটোৱে তোমাৰ তাত ভাল লাগিছে তেতিয়াহ'লে হোৱা মোৰ অলপো আপত্তি নাই ঠিক আছে কিন্তু তুমি যদি মোৰ কথা শুনা তেতিয়াহ'লে মই তোমাক এষাৰ কথা ক'ব বিচাৰিম তুমি আৰু বস্তু দেখুৱাব লাগিব তুমি যি লৈ পেলাই ভ্ৰমণ কৰিছা ন সেইটো তুমি তোমাৰ ঘৰত লৈ বহি থাকা ঠিক আছে সেইবোৰ মোৰ লগত অলপো মেটাৰ নকৰে তো তুমি এনেকৈ বুজাব লাগিব আৰু ছেকেণ্ড নম্বৰ কথা হৈছে ছোৱালী ল'ৰাক এনেই ভাও নিদিয়ে ঠিক আছে চ' আমি ল'ৰাবোৰৰ ক্ষেত্ৰত এনেকুৱা হয় কোনোবা এজনী ছোৱালী ভাল লাগক নালাগক দবাই ভাও দি থাকোঁ ঠিক আছে কিন্তু ছোৱালীৰ ক্ষেত্ৰত সেইটো বস্তু নহয় কোনোবা এজন ল'ৰাক মানে ভাও দিয়াৰ আগত 100 বাৰ ভাবি চাব তোমাৰ বিষয়ে ঠিক আছে তো সেইটো বস্তু তুমি বুজি পাব লাগিব কেতিয়াও তুমি এনেকৈ নাভাবিবা তাই তোমাক এনেই ভাও দিব ঠিক আছে 100 বাৰ তোমাৰ কথা চিন্তা কৰিব তোমাক ভাও দিয়াৰ আগত এনেই মানে সৰু নহয় ছোৱালী ঠিক আছে কিন্তু আমাৰ ল'ৰাবোৰৰ কাৰণে এইটো বস্তু একেবাৰে সহজ যিকোনো ছোৱালীকে আমি মানে জোখতকৈ বেছি ভাও দি থাকোঁ ঠিক আছে কিন্তু ছোৱালীৰ ক্ষেত্ৰত সেইটো বস্তু নহয় আৰু সেইটো বস্তু তুমি ভাল কৰি বুজি পোৱা চ' আৰু এক প্ৰকাৰে চাবলৈ গ'লে ছোৱালীৰ এইটো এটা নিঞ্জাৰ টেকনিক হয় ঠিক আছে যিমান তোমাক কম ভাও দিব সিমানে বেছি তোমাৰ চকুত তাই আকৰ্ষণীয় হৈ উঠিব ঠিক আছে তো সেইটো কৰিবৰ কাৰণে কেতিয়াবা ছোৱালীয়ে এনেকুৱা কৰে তো এইষাৰ কথা লৈ পেলাই ইমান বেছিকৈ চিন্তা কৰা ইয়াত অলপো প্ৰয়োজন নাই তাই যিবোৰ বস্তু তোমাৰ লগত এপ্লাই কৰি আছে যেনেকৈ তোমাৰ
সৈতে তাই কৰি আছে সেইটো বস্তু তুমি পানী কৰিব লাগিব সেম বস্তু তুমি তাইৰ কাৰণে কৰি দিয়া চাবা মানে কি কম আৰু খসাই কৰি কৈছো ভাবিবই নোৱাৰিব কি হৈ গ'ল মোৰ লগত ঠিক আছে কি হয়তো টেকনিক অলপ বেছি কৰি কাম কৰিব জানা তাইৰ টেকনিক হয় না তাই তোমাৰ ওপৰত এপ্লাই কৰিছিলে উল্টা তুমি তাইৰ ওপৰত কৰি দিছা তেতিয়ালে ভাবিছো তাই যি ভাবি পেলাই কৰিছিলে সেইটো তুমি কৰি দিছা তেতিয়ালে কি অৱস্থা হ'ব ঠিক আছে তো যিয়ে নক সেইটো কৰিবৰ কাৰণে তোমাৰ ভিতৰত এনেকুৱা কিছুমান বস্তু থাকিব লাগিব এনেকুৱা কিছুমান তুমি কথা জানিব লাগিব এনেকুৱা কিছুমান বস্তু তুমি বুজি পাব লাগিব তো সেইখিনি বলা বুজাবলৈ চেষ্টা কৰো তো হলুতকে প্ৰথম নম্বৰটো হৈছে তাইৰ কাৰণে কিবা এটা কামৰ লৰা হোৱা ঠিক আছে তাই কিবা এটা হেল্প তুমি কৰি দিব লাগিব কিবা এটা সহায় কৰি দিব লাগিব তেতিয়াহে তোমাক ভাও দিব এতিয়া সকলো সময়তে তুমি নকৰিবা অলপমান ৰিকুৱেষ্ট কৰিব দিবা অলপমান মনাব দিবা তাৰ পাছতহে তুমি কৰি দিবা ঠিক আছে এনেকুৱা নহয় তুমি বাৰবাৰ কৰি দি মানে নিজক তুমি মানে কি কম আৰু ইউজ নহবা ঠিক আছে এতিয়া জানা তাই বাৰবাৰ তোমাক ইউজ কৰিব নোৱাৰে সকলো সময়তে তুমি কৰি নিদিবা অলপমান ৰিকুৱেষ্ট কৰিব দিবা অলপমান মনাব দিবা অলপমান মানে মৰম কৰিব দিবা তাৰ পাছত তুমি কামবোৰ কৰি দিবা ঠিক আছে আৰু সেকেন্ড নাম্বাৰটো হৈছে দেখিবলৈ ধুনীয়া হৈ যোৱা অলপমান গুড লুকিং হ'ব লাগিব সো তুমি অলপমান চেহাৰাৰ ক্ষেত্ৰত পিছুৱাই আছা সেইকাৰণে তাইৰ পৰা তুমি মানে ভাও ল'বলগীয়া হৈছে ঠিক আছে নাই তো সেইকাৰণে তুমি কি কৰিব লাগিব নিজৰ ভিতৰত এনেকুৱা মানে এক্সেসৰিজবোৰ আছে সেইবোৰ তুমি ইউজ কৰি নিজৰ ভিতৰত আনিবা নিজৰ মাজত সেইবোৰ বস্তু আনি নিজক বহুত পৰিৱৰ্তন কৰিব পাৰিবা মানে বেলেগ এটা লুকছ দিব পাৰিবা ঠিক আছে অলপমান পইচা খৰচা হ'ব তো সেইটো কাম তুমি নিজৰ কাৰণে কৰিব লাগিব তাৰ পাছত তুমি এটা বস্তু পৰীক্ষা কৰি চাবা যিকাৰ কথা মই কৈছো সেইটো সঁচাই কৈছো মিছাই কৈছো ঠিক আছে সকলোবোৰ মানে পানী কি পানী হৈ যাব ঠিক আছে সকলোবোৰ প্ৰমাণ পাই যাবা আৰু লাষ্ট নম্বৰটো হৈছে টকা ইনকাম কৰিবলৈ শিকা ঠিক আছে উপাৰ্জন কৰিবলৈ শিকা সো যেতিয়া তোমাৰ হাতত টকা পইচা আহি যায় ন কাৰোবাক তুমি তেল মাৰিব নালাগে তেওঁ তোমাক আহি পেলাই তেল মাৰিব ঠিক আছে তো কেতিয়া কাৰোবাৰ পৰা মানে ভাও ল'বলৈ হ'লে মানে ইমান মানে কি ক'ম আৰু তোমাক তেল মাৰিব নালাগে তেওঁ আহি পেলাই তোমাক সিজদা দিবহি ঠিক আছে তো যিয়ে নহওক মই যিবোৰ কথা কৈছো সেইখিনি অলপমান তুমি মিলাই চাবা সো মোৰ কথাবোৰ অলপমান শুনিবলৈ বেলেগ টাইপৰ হ'ব পাৰে মানুহৰ গা জ্বলিব পাৰে তো নাজানো যদি কাৰোবাৰ গা জ্বলিছে মোৰ কথা শুনিবলৈ তেতিয়াহ'লে ক্ষমা কৰি দিবা মোক চোৱা যিবোৰ কথা মই কওঁ ন সেইবোৰ অলপমান শুনিবলৈ বেলেগ টাইপৰ হ'ব পাৰে কিন্তু তুমি ৰিয়েলিটি চাবলৈ গ'লে ন এনেকুৱাই তুমি পাবা ঠিক আছে কিহৰ কাৰণে তুমি ফচি যোৱা তো ফচি নাযাবা ঠিক আছে তাৰ পৰা তুমি ওলাই আহিব চেষ্টা কৰা বাকী যিয়ে নহওক ভিডিঅ' চাই পেলাই কেনেকুৱা লাগিছে সেইটো তলত কমেণ্ট কৰি অলপমান জনাই যাবা আৰু আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম আৰু নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভাল থাকা সুস্থ থাকা আৰু সুস্থ থাকা